নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ভাৰতী আছামিজ কিচেনলৈ। আজি মই লিষ্ট বনাবলৈ ওলাইছোঁ নাৰিকলৰ আঞ্জা মাছৰ লগত। ইয়াৰ বাবে প্ৰথম আমি লৈছোঁ সৰু পিঁয়াজ এটা, নহৰু 10 ফুটা, জলকীয়া 4টা, ইলাচি 3টা, গৰম মছলা অলপমান, আদা এটুকুৰা, মাছটো নিজৰ অনুযায়ী দিব। নাৰিকল এটাৰ 4 ভাগৰ এভাগ এনেকুৱা ধৰণে কাটি ল'ব। নাৰিকলৰ বাকলিখিনি এৰাই ল'ব। তাৰপিছত সৰু সৰুকৈ কাটি ল'ব। এতিয়া গোটেইখিনি বস্তু কেৰাহীত অলপ সময় ভাজি ল'ব। এইখিনি বস্তু ভজা হোৱাৰ পিছত মিক্সিত দি দিব। এতিয়া পানীৰ আধা বাতি দি আকৌ পিচি ল'ব। এয়া আমাৰ নাৰিকলৰ মিশ্ৰণখিনি তৈয়াৰ হৈ গৈছে। শুকান জলকীয়া 2টা, পাঁচফোৰণ আধা চামুচ, পিঁয়াজ এটা সৰু সৰুকৈ কাটি ল'ব, তেজপাত 2টা, ভজা জিৰা গুড়ি আধা চামুচ। এতিয়া কেৰাহীটো গৰম হোৱাৰ পিছত তেল অলপ দি জলকীয়া, পাঁচফোৰণ, পিঁয়াজ, তেজপাত দি ভাজি ল'বা। অলপ সময়ৰ পিছত নাৰিকলখিনি আৰু জিৰা গুড়িখিনি দি ল'ব। এতিয়া অলপ লৰাই দিব। এতিয়া লৰাই দিয়াৰ পিছত হালধি আৰু নিমখ দি দিব। এতিয়া নাৰিকলখিনি ভালদৰে ভাজি ল'ব। অলপ সময়ৰ পিছত পানী এগিলাচ দি উতলিবলৈ থৈ দিব। উতলাৰ পিছত মাছখিনি দিব। শেষত মিট মছলা আধা চামুচ দি ভালদৰে লৰাই দি উতলাব দিব। এয়া আমাৰ নাৰিকলৰ আঞ্জা মাছৰ লগত তৈয়াৰ হৈ গ'ল।